নমস্কাৰ ৰাইজ, মোৰ উন্নতিৰ ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি ক'ত আছোঁ সেয়া চাগে মই নকলেও হ'ব, আপোনালোকে দেখি নিশ্চয় গম পাইছেই। বৰ্তমান আছোঁ আমি সোণাপুৰত, আৰু সোণাপুৰ বুলি ক'লেতো আপোনালোকে গম পাইছে যে আমি ক'ত আহিছোঁ। যিসকলে আহিছে তেওঁলোকে চাগে অনুভৱ কৰিছে যে ইয়ালৈ আহিবলৈ আচলতে বহুত সাহস কৰি সোমাবলগীয়া হয়। যেতিয়া সোমাইছোঁ তেতিয়া হাত ভৰিবিলাক কঁপি আহিছে। মানে কথাটো আমি যিহেতু মানি ল'ব পৰা নাই বহুতেই, সেইটো কাৰণে আমি যেন ক'লৈ আহিছোঁ, কিয় আহিছোঁ ইয়ালৈ, কি হৈছিলে তেনেকুৱা নিচিনা লাগিছে। আচলতে আমি জুবিন দাক এনেকৈ চাব পৰা নাই, সাহস কৰিব পৰা নাই এনেকৈ চাবলৈ। বহুত আচলতে সাহস লাগিব। মনটোক বুজাইছোঁ তেওঁ বৰ্তমান নাই, কিন্তু আমি সেইটো মানি ল'ব পৰা নাই। তেওঁৰ চিতাখন, সেই চিতাখনতে যে তেওঁ শেষ হৈ গ'ল, সেই কথাটো এতিয়াও আচলতে মানি ল'ব পৰা নাই, আৰু কেতিয়াও নোৱাৰোঁ। কিন্তু এইডোখৰ জেগালৈ আহি এনেকুৱা লাগিছে যেন আমি জুবিন দাক ইয়াতে পাইছোঁ, ইয়াতে বিচাৰি পাইছোঁ। তেওঁ থকাৰ এটা অনুভৱ, তেওঁক কাষত লগ পোৱা নাই, কিন্তু এনেকুৱা এটা অনুভৱ হ'ল যেন তেওঁ ইয়াতে আছে, আমাৰ মাজতে আছে। তেওঁৰ গানবিলাক শুনি আছোঁ, তেওঁক দেখি আছোঁ প্ৰত্যেকডোখৰ জেগাতে, প্ৰত্যেকজোপা গছত তেওঁ লিখি থৈ যোৱা গানবিলাক, তেওঁৰ ফটোবিলাক, তেওঁৰ গানবিলাক শুনি আছোঁ। যেন এনেকুৱা লাগিছে যে তেওঁক আমি আচলতে ইয়াতেই বিচাৰি পাম, তেওঁ ইয়াতে আছে, তেওঁ ক'তো যোৱা নাই। কিন্তু আচলতে এনেকৈ চাবলৈ মানে তেওঁক সাহস কৰিব পৰা নাই, আৰু ভাবিলে মানে আচলতে ভয় লাগে, বুকুখন কঁপি উঠে। মই কি ক'ম আপোনালোকক, আপোনালোকে গ'লেই চাগে, যিসকলে গৈছে তেওঁলোকেতো অনুভৱ কৰিছে, আৰু যিসকলে যোৱা নাই এবাৰ গৈ আহিব। তেওঁক আচলতে সেইডোখৰ জেগাত থকাৰ মানে আপোনালোকে অনুভৱ কৰিব পাৰিব, তেওঁ ইয়াতে আছে। আৰু চাওকচোন, মানুহৰ আচলতে ভিৰটো গধূলি সময়ত বেছি হয়। আমি যিদিনাখন আহিছিলোঁ সেইদিনাখন গধূলি সময়ত ভিৰ বহুত বেছি আছিলে, কিন্তু এতিয়া ভিৰটো কম। ভিডিঅ' কৰি ৰাখিছোঁ বহুত মনটোক বুজায়, কাৰণ চাই থাকিব পাৰিম। আমি যিহেতু প্ৰত্যেক দিনাখনে সোণাপুৰ অহাটো আচলতে আমাৰ কাৰণে সহজ কথা নহয়, সেইটো কাৰণে চাব পাৰিম কাৰণে আচলতে ভিডিঅ'টো কৰি ৰাখিছোঁ। হাই এভৰিৱান, বহুত কেইদিনৰ পিছতে আপোনালোকক লগ পাইছোঁ। ঘৰ আহি পালোহি, কেইটামান দিন হ'ল, কিন্তু মই ভিডিঅ'টো দিবলৈ একেবাৰে সময় পোৱা নাছিলোঁ। যদি ভিডিঅ'টো নিদিওঁ তেতিয়াহ'লে মানে ৰৈ যাব, আৰু মোৰ আচলতে তেনেকুৱাই হৈছে। ইফালে মিলাওঁতে ভিডিঅ'বোৰ থাকিয়ে যায়, কিন্তু এই ভিডিঅ'টো আচলতে দিবই লাগিব। সেইটো কাৰণে ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো দেখাৰ পিছত আচলতে মনটো ভাল লাগি নাথাকে, কিন্তু কি কৰিব এতিয়া, আমিতো আগবাঢ়ি যাবই লাগিব। যিটো হৈ গ'ল বাৰু সেইটো হ'ল, কিন্তু আমি জানো তেওঁ আমাৰ মাজত যিহেতু সদায়ে থাকিব। আৰু এটা কথা মই তাত গৈ অনুভৱ কৰিলোঁ যে তাত সোণাপুৰত আচলতে প্ৰত্যেক দিনাখনে ইমান মানুহ কিয় হয়। সেই জেগাডোখৰলৈ গ'লে আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব যে জুবিন দাক আমি তাতে পাইছোঁ, লগ পাইছোঁ, তেওঁ আমাৰ মাজত আছে, মানে সেইটো আছেই আমাৰ মাজতো তেওঁ সদায় ৰৈ যাব, তেওঁতো অমৰ হয়। কিন্তু সেই জেগাডোখৰত যোৱাৰ পিছত এটা বেলেগ অনুভৱ হয়, ফিলিংছটো আচলতে বেলেগ হয়, যে তেওঁ আমাৰ মাজত যেন তাতেই আছে, তেওঁ আমাক চাই আছে, তেনেকুৱা অনুভৱ এটা হয়। সেইটো কাৰণে আচলতে সেই জেগাডোখৰত প্ৰত্যেক দিনাখনে বহুত মানুহৰ বেছি ভিৰ হৈ থাকে, আৰু ওচৰত থকা হ'লেতো সদায় গ'লো হয়, তেনেকুৱা এটা অনুভৱ হৈছে। কিন্তু এতিয়া দূৰ কি কৰিব, সেইদিনাখনে আচলতে বিয়া বুলিয়ে আৰু যিহেতু মিলি গ'ল, সেইটো কাৰণে আমি ভাবি আছিলোঁ মনতে যাম বুলি, কিন্তু বিয়াখনৰ কাৰণে আচলতে এইটো সম্ভৱ হ'ল যে আমি তালৈ গ'লোঁ। ভাল লাগিলে গৈ। ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বিয়াখনতো আমি বহুত বেছি ফূৰ্তি কৰিলোঁ, যিহেতু বিয়াতে প্ৰত্যেককে লগ পোৱা হয় নাই বাৰু, ঘৰৰ মানুহখিনিক। আৰু আমি তেনেকৈ মানে ইয়াত থাকোঁ, ডিব্ৰুগড়ত থাকোঁ, তাহাঁতি থাকে গুৱাহাটীত। সেই পৰিয়ালটোক আমাৰ ইমান বেছি লগ পোৱা নহয়। বৰ্তা বৰমাক লগ পাই থাকোঁ, কিন্তু আপাহঁতৰ ছোৱালী, আপাহঁতক তেনেকৈ লগ পাই থকা নহয়। কিন্তু বিয়া বুলি ক'লে সকলোকে আচলতে ঘৰৰ সম্বন্ধীয় মানুহবিলাকক লগ পোৱা যায়, ভালো লাগে, ফূৰ্তিও লাগে। আৰু মোক বহুতেই বিয়াত যি পিন্ধিছিলোঁ আপোনালোকে বহুত বেছি ভাল পাইছে আৰু মৰম দিছে দেই। বিয়াৰ ভিডিঅ'কেইটাত বহুত মৰম দিছে, আৰু মোক পাৰ্চনেলি আপোনালোকে ইনষ্টাটো মেছেজ কৰিছে যে কাপোৰ কেইযোৰ দেখুৱাবৰ কাৰণে। কাপোৰ কেইযোৰ বাৰু মই দেখুৱালোঁ, কিন্তু এনেকৈ মই দেখুৱাম বুলি ভবা নাছিলোঁ। আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰিছে কাৰণে মই ভাবিছোঁ যে দেখাই দিম বুলি। কাপোৰ কেইযোৰ আচলতে
কেঁচা পাট বা পিয়ৰ পাট তেনেকৈ আছিলে দুইযোৰ কাপোৰে যিযোৰ জোৰোণত পিন্ধিছিলোঁ আৰু ৰিচেপশ্যনত পিন্ধিছিলোঁ দুইযোৰ কাপোৰে বিয়াৰ ভিডিঅ'বিলাকত আচলতে আপোনালোকে বহুত বেছি মৰম দিছে কিন্তু মই প্ৰথমৰ পৰা একদম বিয়াৰ প্ৰিপেৰেশ্যন কৰাৰ পৰা ভিডিঅ' বনাই ৰাখিছিলোঁ কিন্তু ইনশ্বৰ্টত মই আচলতে ড্ৰাফ্টত থৈ দিছিলোঁ মই সেই ড্ৰাফ্টখিনি গোটেইখিনি ডিলিট কৰি দিয়াৰ কাৰণে আচলতে ভিডিঅ'টো ডিলিট হৈ থাকিলে বেয়া লাগিছিলে মনটো তথাপিতো এতিয়া ডিলিট হৈ গ'লতো একো কৰিব নোৱাৰোঁ কিন্তু আজিকালি জানেই মোৰ ভিডিঅ' দিয়া বহুত বেছি কম হৈছে আচলতে 2025টো মোৰ কাৰণে একেবাৰে আনলাকি আছিলে কিছুমান ক্ষেত্ৰত বাৰু লাকি হৈছে কিন্তু কিছুমান ক্ষেত্ৰত একদমেই বেয়া 2025টো জানেই আপোনালোকে প্ৰত্যেকৰে মুখতে শুনিছোঁ বেয়া বুলি কিছুমানৰ কাৰণে চাগে ভাল হ'ব পাৰে সেইটো মই নকওঁ কিন্তু মোৰ কাৰণে যে একদম বেয়া হৈছে এটা বা দুটা ক্ষেত্ৰত ভাল হৈছে বাৰু কিন্তু প্ৰায়ভাগ মোৰ বেয়াই হৈছে 2025 চনটো কিন্তু 2026ৰ পৰা আচলতে আকৌ যিটো মই একদম 5 বছৰ আগৰ পৰা যিহেতু ৰেগুলাৰ হৈ আছিলোঁ ইউটিউবত সেয়া আচলতে মই ৰেগুলাৰ হ'ম বুলি মানে মনতে আচলতে মনটোক মানে পূৰা বান্ধি লৈছোঁ আৰু যে মই 2026ৰ পৰা ইউটিউবত ভিডিঅ' একদম ৰেগুলাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মই যদিও ভিডিঅ' তেনেকৈ শ্বেয়াৰ কৰিব পৰা নাই তথাপিতো আপোনালোকে যিখিনিয়ে মই ভিডিঅ' দিছোঁ লাগিলে মাহত মই এটাই বা দুটাই ভিডিঅ' দিছোঁ তথাপিতো আপোনালোকে কিন্তু নোচোৱাকৈ থকা নাই আৰু জানেই আপোনালোকে যে ইউটিউবত আচলতে ভিউজ পোৱাটো বহুত ডাঙৰ কথা ফেচবুকত আপোনালোকে আমি যিহেতু ফেচবুক এনি টাইম চলাই থাকোঁ আজিকালি ফেচবুকত জানেই প্ৰত্যেকেই ভিডিঅ' বনায় কিন্তু ইউটিউবত আচলতে ছাকচেছ হোৱাটো বহুত এটা ডাঙৰ কথা প্ৰত্যেকৰে কাৰণে বুলি ভাবোঁ মই যিসকল ইউটিউবাৰ হয় তেওঁলোকে নিশ্চয় গম পায় যে ফেচবুকটো আচলতে মই নৰ্মেল বুলি ভাবোঁ কাৰণ ফেচবুক প্ৰত্যেককে চলায় কিন্তু ইউটিউবটো বহুতেই নচলায় আৰু ইউটিউবত ভিডিঅ' তেনেকৈ ইমান পপুলাৰ নহয় কিন্তু আপোনালোকে যে মোক যিসকলে ভাল পায় তেওঁলোকে যে প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাইছে 10-15 হাজাৰ ভিউজ মোৰ মাহটোত হৈছে মই ইমানটো আশা কৰা নাছিলোঁ যিহেতু মই ৰেগুলাৰ হোৱা নাছিলোঁ আৰু ৰেগুলাৰ নহ'লে জানেই ভিডিঅ'বিলাক তেনেহ'লে মানে তেনেকৈ ডেছবৰ্ডত শ্ব' নকৰে সেইটো মই গম পাওঁ কিন্তু কিছুমান কাৰণৰ কাৰণে বাৰু মই ৰেগুলাৰ হ'ব পৰা নাছিলোঁ কিন্তু 2026 চনৰ পৰা একদম ৰেগুলাৰ হ'ম বুলি মনতে আচলতে ভাবিছোঁ আৰু এতিয়া বাদ দিয়ক বাৰু সেইবোৰ কথা মই যিটো জোৰোণত পিন্ধিছিলোঁ সেইযোৰ মেখেলা চাদৰ ভাবিছোঁ যে মানে ভালকৈতো আপোনালোকে দেখিলেই ভিডিঅ'ত কিন্তু মই এনেকৈ ওপৰতে দেখাই দিওঁ বুলি ভাবিছোঁ ব্লাউজটো এইটো আছিলে ব্লাউজৰ ডিজাইনটো ইস্ত্ৰি কৰি ৰাখিছিলোঁ তথাপিতো আকৌ ইয়াত পেকেটত সোমোৱা হৈছে আৰু এনেকৈ লটকন দি দিছিলোঁ মই আৰু ব্লাউজৰ হাতখনত চাওক এনেকৈ মই এয়া ক্ৰিষ্টেল ৱৰ্ক হয় এইটো ক্ৰিষ্টেলৰ মণি লগাই দিছোঁ এইখিনি ক্ৰিষ্টেল হয় আৰু এইটো যিটো লটকন হয় এইটো ক্ৰিষ্টেল হয় ক্ৰিষ্টেলটো দিলে আচলতে ভাল লাগে যিটো প্লাষ্টিক মণিতকৈ ক্ৰিষ্টেলটো দিলে ভাল লাগে আৰু যিখন চাদৰ আছিলে চাদৰত মই এনেকৈ এটা ক্ৰিষ্টেল লগাই এইফালে দহি বটাই দিছোঁ এয়া এইকেইটা ক্ৰিষ্টেল হয় ডাঙৰ ডাঙৰ ক্ৰিষ্টেল আৰু কাপোৰযোৰ এযোৰ আছিলে কেঁচা পাটৰ আছিলে চাদৰখন আৰু পিয়ৰ পাটৰ মেখেলাখনৰ ব্লাউজটো আছিলে মই এনেই ভালকৈ দেখুওৱা নাই এনেকৈ দেখাই দিছোঁ আৰু নেক্সট যিযোৰ মই ৰিচেপশ্যনত পিন্ধিছিলোঁ সেইযোৰ আছিলে এইযোৰ মেৰুন কালাৰত আছিলে কাপোৰযোৰ এইটো আচলতে এপল ৰেড কালাৰ বুলি কয় বুলি কৈছে বহুতেই আৰু তেওঁৰ পৰা লৈছিলোঁ মই তেওঁ কৈছে এপল ৰেড কালাৰ কয় বুলি আৰু দহিটো মই এনেকৈ বটুৱাইছিলোঁ এইটো ক্ৰিষ্টেল দহি হয় ক্ৰিষ্টেলৰ কাম কৰি মেলি দহি বটুৱাই দিছে আৰু চাদৰখনত বিন্দি বুটাৰ কাম কৰা আছিলে আৰু আঁচলটো এইযোৰ আছিলে কাপোৰযোৰ আৰু ব্লাউজৰ মেখেলাখন এইখন আৰু ব্লাউজৰ ডিজাইনটো বহুতেই সুধি আছিলে বেক চাইডৰ ডিজাইনটো আচলতে মই ইনষ্টাত এটা ভিডিঅ' দিছিলোঁ এইটো আচলতে মই নিজেই কাম কৰিছোঁ এয়া মণিৰ কাম কৰিছোঁ এইখিনি ক্ৰিষ্টেল নহয় এইখিনি মণি হয় আৰু ক্ৰিষ্টেল দিলে বহুত গধুৰ হৈ যায় ব্লাউজটো এইকেইটাও হাতত কাম কৰি দিছোঁ মই ডিজাইনটো খুব ধুনীয়া আছে ব্লাউজৰ মই পিন্ধিলে আপোনালোকক ভালকৈ দেখুৱাম বাৰু আৰু এদিন এয়া পেডেড দিছোঁ আৰু ফ্ৰণ্ট ছাইডটো এনেকুৱা দিছোঁ পটি এটা আছিলে এইটো লগাই দিছে পেডেড হয় ব্লাউজটো এইটো আছিলে ব্লাউজটো কাপোৰ কেইযোৰ আৰু এই দুযোৰ কাপোৰে মই পিন্ধিছিলোঁ আৰু আচলতে তেনেকৈ লৈ গৈছিলোঁ কিন্তু পিন্ধাৰ সুবিধাটো তেনেকৈ নাপালোৱে আমি নলবাৰীত মানে মোৰ ভণ্টি যিহেতু নলবাৰীলৈ বিয়া হৈছে তালৈ যোৱা কথা আছিলে কিন্তু আমি তালৈ যাব নোৱাৰিলোঁ
সোমবাৰে ৰিচেপশ্যন আছিলে, কিন্তু আমি সেইদিনাখনে সোণাপুৰ আহিছিলোঁ আৰু সেইটো কাৰণে আমি যাব নোৱাৰিলোঁ। তাৰপিছতে আৰু সেয়াই বিয়া খালোঁ, ভাল লাগিলে। বিয়াৰ পৰা আহি আকৌ এইকেইদিন আকৌ নিজৰ কামত ব্যস্ত। সেয়াই আৰু আজি এটা একেবাৰে সৰু ভ্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে।